হেল্ল' নমস্কাৰ মোৰ চেনেলৰ আঠটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি শনিবাৰ, আজি কিছুমানৰ মতে আজি দশমী, ক'ৰবাত পূজা উঠুৱাইছে আৰু ক'ৰবাত আজি পূজা তেনে কাইলৈ উঠুৱাব। সেইকাৰণে আজিও আহিছে আপোনালোকক তাৰে যিখন দেখাব পৰা নাছিলো এইখন পাৰিলে অলপ দেখুৱাম। আজি পৰিৱেশটো মই আপোনালোকৰ ইয়াত দেখুৱাম। আহিছো মই ইয়ালৈ, ইয়াতো চাই লওক। এতিয়া মেইন স্থান পাই গ'লেই চাওক এই বজাৰত কিমান আজি কিছুমান ঠাইত মাথা নোপোৱাইছে পোৱা নাই আৰু এইবোৰ হোটেলবোৰত ভিৰ হৈছে আজি বিশেষকৈ। এইবোৰ অটো চটো গাড়ী দুদিনো কৰিছে মানে যি ধৰক দেখুৱাবলৈ চেষ্টা কৰিছে। এইখন এখন কৰিছে ওলমাৰ ৰেষ্টুৰেণ্ট, এনেকে ডাঙৰকে দেখা নাই ওলমাৰ ৰেষ্টুৰেণ্ট। এইখন এখন মাৰ ৰেষ্টুৰেণ্ট আছে, এইপিনে আকৌ নতুনকে এখন ষ্টাৰ্ট কৰিছে এনেকুৱা যেনে লাগিছে। মই ভিতৰলৈ যোৱা নাই বাৰু, কিন্তু এইখন মই আগতে দেখাও নাই, সেইকাৰণে কৰিছো। দোকান বহিছে ৰাস্তাত, বুজিছে ন? দোকান আৰু এইপিনে চব পাৰ্কিং, এইপিনেও দূৰত দেখিছে ন? ৰাস্তাই ৰাস্তাই হোটেল, জেলেপি, মিঠাই আৰু পাও ভাজি এনেকুৱা আইটেম, ফাষ্ট ফুড টাইপৰ আইটেম লগাই দিছে। আৰু এইপিনেও হোটেলৰ বাহিৰত হোটেলখন আছে, তাৰ বাহিৰত এনেকে চাবৰ কাৰণে এনেকে লগাই দিছে। এইবাৰ পূজাত ভিৰটো অলপ কম, আগৰ কিবাতকৈ মই কম পাইছো। হয়তো কালি দেৰিকে হৈছে বুলি কৈছে, কালি এবাৰ বৰষুণ দিছিলে, তাৰপিছত মানুহ হৈছে বুলি কৈছে। কিন্তু এইবাৰ মই দেখাত মানে আগৰ কিবাকে কম কাৰণে এইবাৰ বতৰটো অলপ বেয়া কৰিলে। কিছুমান দূৰৰ মানুহে যিবোৰে পটকে আহিব নোৱাৰে, আহিম বুলি ভাবিলো, কাৰণ বতৰ মানে এনেকুৱা কৰি আছে। এবাৰ প্ৰায় বৰষুণে দি আছে। আজি দিনটো ৰখাই চিপচিপকে কৰিছে। কালি আপোনাৰ বৰষুণ দিলে, দিনটো প্ৰায় বৰষুণ, গধূলি সময়ত বৰষুণ কমিছে যদিও আকৌ গধূলি তেতিয়া মানুহ হৈছিলে, আকৌ 8টা বজাত আকৌ বৰষুণ দিলে। এতিয়ালৈকে মই কালি ভিডিঅ' কৰা হৈ গ'ল, আপোনালোকক দেখুওৱা হৈ গ'ল, কিন্তু ঘৰ যাবলৈ নাপালো। সেইটো সময়ত পুৰা বৰষুণ, তাৰপিছত আকৌ বৰষুণটো কমিলে বুলি কৈছে। ৰাতি হয়তো মানুহ হৈছে, কিন্তু এইটো সময়ত যিটো মানুহ হয় সেই মানুহটো অলপ কম আৰু। এবাৰ ৰিজাৰ্ভৰ পূজা জনা, ৰিজাৰ্ভৰ পূজা জনাত ভালো পোৱা নহলে মানে আজি ভাবিছো এবাৰ গৈ চাম আৰু আপোনালোককো দেখুৱাওঁ লগতে। আৰু এইপিনে ধুনীয়াকে লাগিছে, লাইটিং কৰা আছে। এইপিনে ৰিজাৰ্ভৰ পূজা ধুনীয়াকে লাইটিং কৰা, লাইটৰ হেৰি কৰা আছে। মই বহুত দিনৰ মূৰতে সোমাইছো ভিতৰত। জেনেৰেলি পূজাতে সোমোৱা হয়, এনেই ধৰি লওক তেনেকে সোমোৱাও নহয়। সেইকাৰণে আইটেমবোৰ অলপমান দেখুৱাবলৈ চেষ্টা কৰিছো। দেখিছে নে? I love 171, সেইটো ধুনীয়াকে মৰা আছে। সেইপিনে লাইট কৰা আছে। এতিয়া মই সেইপিনে যাওঁ, দুই পিনে ধুনীয়াকে ছাতি লাইটবোৰ দিছে, ভাল লাগিছে। এইটো চাইডে ধুনীয়াকে লাইটবোৰ কৰিছে, একদম ধুনীয়াকে সজাইছে। দেখিছেন ছাতিবোৰ এনেকে ছাতি দি দিছে, অলপ বেলেগ টাইপৰ কৰিছে আৰু যিহেতু ভাল লাগিছে বস্তুটো। আৰু এইপিনে কলগছৰ মাজত এনেকে ছাতিবোৰ দি এনেকে সজাইছে।
আর কি জানা দূৰত আছে দুৰ্গা পূজা জানান লাইট কৰিছে চাপ লাইটৰ মাজত আৰু এই জনা পূজা আৰু পূজা হৈছে চাপ আপোনাক ওচৰলৈ গৈ দেখুৱাই দিছে মানুহ অলপ কম আছে সেইখিনি মানুহ বহি আছে অলপ মানুহ কম যদিও মানুহ আছে আৰু তথাপি চাপ পূজাজনা আপোনালোকৰ মুস্তফা দেখুৱাই দিছো ভাল লাগিছে পূজাজনা আৰু এই জনা পূজা চাপ ধুনীয়াকে ধুনীয়াকে চ' ইয়াৰ পৰা এতিয়া ওলাই যাওঁ আৰু ওলাই গৈ আৰু ক'ত চাওঁ আপোনালোকক অলপ দেখুৱাই চ' ইয়াৰ পৰা ওলাইছো আৰু এতিয়া এইপিনেও এজনা পূজা হয় কেনেকুৱা কি হৈছে আপোনালোকক দেখুৱাওঁ এইটো দুটা চাইডে যাব পাৰি এইজনা পূজাতে আমি থানাৰ ওচৰৰ পৰা বা মানে থানা চাইডে পৰা বাওঁ চাইডে ঘূৰি দিছে আৰু ইয়াত লাইটবোৰ এনেকুৱা ধৰণে কৰাকে কৰিছে পূজাজনা ওচৰ পাইছে সিমানে লাইট বাঢ়ি গৈছে আৰু মানুহৰ সংখ্যাও বাঢ়ি গৈছে মানুহৰ সংখ্যা যি লাগিছে এতিয়া আৰু ইয়াতে পূজা নে মেলা দিব পৰা নাই মেলা টাইপৰ কিছুমান দেখিছে যিয়ে হওক পূজা হওক বা মেলাই হওক বা দুইটাই হওক মাংস দেখুৱাবলৈ চেষ্টা কৰি এনেকে লাইট কৰা আছে মেলা এখন পূজা নহয় এখন মেলা পিকচাৰ ওলাই যায় পূজাৰ ওচৰতে মেলা হৈছে পাবলৈ দেখুৱাবলৈ চেষ্টা কৰিছো যোৱা হৈছে পূজাৰ মেলা আজি আপোনালোকক দেখুৱাই দিলো এতিয়া আহি ঘৰ পালোহি আজি অলপ চলপ চালো আৰু যিখিনি পাৰো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো বহুত বেছি চোৱা নহলে আৰু যিখিনি পাৰো তথাপি আজি একচুৱেলি পূজা সামৰিছেও চ' বহুত কেইজনৰ পূজা আজি সামৰিছে মানে ভাষা কাইলৈ উঠোৱাবৰ কাৰণে সেইকাৰণে পূজাত ইমান হেৰি হোৱা নাই আৰু বাৰু আপোনালোকৰ পূজাৰ দিনবোৰ কেনেকুৱা গ'ল নিশ্চয় জনাব আপোনালোকে পূজা চালে নাই কেনেকুৱা আপোনালোকৰ ডিষ্ট্ৰিক্টত আপোনালোকে জিলাত পূজা কেনেধৰণে পাতিছে মই ইয়াত কেনেকুৱা হয় দেখুৱাবলৈ চেষ্টা কৰিলো তো আজি ভিডিঅ'টো